ঐ হাত ৰ পিঠা খাবি পিঠা ভাও বৰষুণ 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 অলপ দিনতে কৈছিলোৱে বৰষুণ নাই পানীও নাই এইবাৰ গৰু গা ধোৱা নহ'ব বুলিয়ে কিন্তু এতিয়া যি দেখিছোঁ উটি যাব মতলব নাই বৰষুণ দিমেই ইমানেই বৰষুণ ৰ'দ বুলিবলৈতো নাই এইবাৰ বিহু কি হ'ব তাৰো একো ঠিক নাই আৰু এনেকৈ যদি বৰষুণ দি থাকে কি হ'ব আৰু একো ঠিক নাই আশা কৰোঁ বতৰটো অকণমান ভালেই হ'ব বিহু পালেহি বেছিদিন নাই আজি বৰষুণত তিতাৰে পৰা কৈছোঁ নহয় বৰষুণ নেৰে আৰু এইবাৰ বিহু মানে আৰু মজা লাগিব বৰষুণত তিতি তিতি কি নহওক আজি দেওবাৰ গতিকে ওলাই আহিছোঁ অলপ দোকানলৈ চাই খাওঁ মোৰ ভিডিঅ'টো কিনো বনে হয় নহয় ভাত পূৰা ফুল পানী তথাপিও বৰষুণ এৰা নাই অলপ দোকানলৈ যাওঁ দোকান পালোহি দোকানৰ অৱস্থাও ইমান বৰ ভাল নহয় বস্তু ইমান নাই আনিবলৈ সময় পোৱা নাই ট্ৰেইনিংটো কৰি থকাৰ কাৰণে এচিটো বৰ্তমান এনেই পৰি আছে দেখিছে নহয় ৰূপটো গৰম হোৱা নাই এচিও বন্ধ হৈ আছে এইটো যোৱাকালি গধূলি ভাইটি এটা আহিলে বোলে মই বস্তু এটা বনাওঁ দোকানতে ওলমাই থাকোঁ বোলো বনা এইটোৱেই বনালে আৰু ধূপৰ পেকেটবোৰ লৈ বনাই ইয়াতে আৰু ওলমাই থৈ দিছে এইখনে অকণমান ডেক'ৰেশ্যন দিছিলোঁ আৰু মেইন পইণ্ট হ'ল ম'ম' পইণ্ট তো এইখন মই খুলিছিলোঁ নিজে বনাওঁ আৰু বস্তু ইয়াতে ভিতৰতে ভৰাই থোৱা আছে দুদিনমান খুলিলোঁ তাৰপাছত মোৰ ট্ৰেইনিংটো অহাৰ কাৰণে এখন খুলিব নহ'ল গতিকে এতিয়া ইয়াতে সোমাই থাকক যেতিয়া ট্ৰেইনিং এদাই হ'ব তেতিয়াৰ পৰা আকৌ আৰম্ভ কৰিম এয়াই আৰু এনেকৈয়ে থাকিব লগা হয় এইটো অফ হৈ আছে বৰষুণৰ বতৰ পানী পৰে আগফালে পথাৰ পানী হৈ আছে এয়া আমাৰ কাঁচা চানা দোকান খুৰীয়েগৰাকীয়ে খুলিছে পানী পৰাৰ মেইন কাৰণ হৈছে এইকেইটা ৰূপ বদলাবলৈ সময় পোৱা নাই লাগিব আৰু ৰূপ দেখিছে ন একো নাই গৰমৰ দিনত চব ঠিক হৈ যায় ৰ'দ ওলোৱাৰ লগে লগে এইখন ছাইডতে আছে আমাৰ পেহা দোকানখন চোফাবোৰ কাঠৰ সামগ্ৰী বনাই বৰ্তমান চোফা এটা বনাই আছে অন প্ৰচেছিং চলি আছে ভিতৰলৈ এইবোৰ চোফাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে বনাই আছে হোৱাগৈ নাই হ'বগৈ চাওঁতে জেগাডোখৰ ডাঙৰ হৈ আহি আছে এইবোৰ প্ৰথম অৱস্থাত গোটেইখন পথাই আছিল এতিয়া মানুহৰ ঘৰো বহিছে ইয়াত দেখিছেই মোৰ পাছফালে নতুনকৈ বনাই আছে যিমান হয় জেগাডোখৰ উন্নত হৈ আহি আছে আৰু ভাল লাগে মনটো এনেকৈ
তেনেকৈয়ে গৈ আছে। দোকান আহোঁ ঘৰলৈ যাওঁ, তেনেকৈ। আৰু বাকী বিশেষ তেনেকৈ একো নাই। আৰু এইকেইদিন অকণমান দোকানখন খোলোতে দিগদাৰো হৈছে, দেৰিও হৈছে। উপায় নাই আৰু তাৰ মাজতে চলিব লাগিব, কিনো আৰু বোলে বেছিকৈ হৈ থাকিলে বোলে বেছি বেয়াহে। গতিকে অকণমান ইমানো ভবা ভাল নহয়। যি আছে তাতে সন্তুষ্ট থাকিব লাগে, সুখী হ'ব লাগে। কথাটো হ'ল ইমানেই। গতিকে আজি ভিডিঅ'টোত ইমানখিনিয়ে আছিল। বৰ বেছি দীঘলীয়া ভিডিঅ'ও নহয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।